শিৱক পূজা অৰ্চনা কৰিলে অতি সোনকালেই মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। যদি বিধি বিধান মতে পূজা কৰা হয় তেন্তে নিশ্চিতভাৱে মনোবাঞ্ছিত ফল প্ৰাপ্ত হ'ব। জানো আহক শিৱ পূজাত অৰ্পণ কৰা এক অত্যন্ত মহত্বপূৰ্ণ বস্তু আৰু সিদ্ধ পূজন বিধিৰ কিছুমান নীতি নিয়মৰ বিষয়ে। বেলপত্ৰ ভগৱান শিৱৰ বহুতেই প্ৰিয় হয়। বেলপত্ৰ অৰ্পণ কৰিলে শিৱ অত্যন্ত প্ৰসন্ন হয় আৰু মনে বিচৰা ধৰণে ফল প্ৰদান কৰে। কিন্তু শিৱপুৰাণৰ মতে ভগৱান শিৱক অৰ্পণ কৰিবৰ বাবে বেলপাত ছিঙাৰ আগতে এটা বিশেষ মন্ত্ৰ উচ্চাৰণ কৰি বেল বৃক্ষজোপাক শ্ৰদ্ধাপূৰ্বকভাৱে প্ৰণাম কৰিব লাগে। তাৰ পিছতহে বেলপাত ছিঙিব লাগে। এনে কৰিলে মহাদেৱে বেলপত্ৰ অতি সহজতেই স্বীকাৰ কৰে। সদায়ে ধ্যান ৰাখিব যে চতুৰ্থী, অষ্টমী, নৱমী, চতুৰ্দশী আৰু অমাৱস্যা তিথিত, সংক্ৰান্তিৰ সময়ত আৰু সোমবাৰে কেতিয়াও বেলপাত নিছিঙিব। যদি এই দিনকেইটাত আপুনি পূজা কৰিব বিচাৰে তেন্তে আগদিনাই বেলপাত ছিঙি থৈ দিব। তাৰোপৰি বেলপাত, ধতুৰা যেনেদৰে গজে তেনেদৰেই ভগৱানক অৰ্পণ কৰিব লাগে। এই গছজোপা বা গছবোৰে গজাৰ সময়ত ইয়াৰ মুখখন ওপৰ ফালে থাকে আৰু তেনেদৰে ইয়াক শিৱলিংগত অৰ্পণ কৰিব লাগে। ভগৱান ভোলানাথৰ বেলপাতৰ বাহিৰেও প্ৰিয় পাত হৈছে ভাং গছৰ পাত বা ভাঙৰ চৰ্বত। যদি আপুনি ভোলানাথক ভাঙৰ পাত অথবা ভাঙৰ চৰ্বত অৰ্পণ কৰিব বিচাৰে তেন্তে তেওঁ অতি সোনকালেই প্ৰসন্ন হ'ব। ইয়াৰ কাৰণ এইটো যে যেতিয়া শিৱই হলাহল বিষ পান কৰিছিল তেতিয়া সেই বিষৰ নিবাৰণৰ বাবে ভাঙৰ পাতৰ ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণত উল্লেখ আছে যে আহঁত গছত ত্ৰিদেৱে বসবাস কৰে। আহঁত পাততো ভগৱান শিৱই বিৰাজ কৰে। যি ভক্তই শিৱক আহঁত পাত অৰ্পণ কৰে শিৱই তেওঁক শনিৰ প্ৰকোপৰ পৰা বচাই ৰাখে। ভগৱান শিৱৰ মদাৰ ফুল বহুতেই প্ৰিয় হয়। কোৱা হয় যে যি ভক্তই ভগৱান শিৱক মদাৰ ফুল অৰ্পণ কৰে শিৱই তেওঁৰ মানসিক আৰু শাৰীৰিক কষ্ট নিজৰ কৰি লয়। দুবৰি বনৰ বিষয়ে পুৰাণত কোৱা হৈছে যে দুবৰি বন অমৃতৰ সমান। ভগৱান শিৱ আৰু তেওঁৰ পুত্ৰ গণেশ দুয়োৰে দুবৰি বন বহুতেই প্ৰিয় হয়। ভগৱান শিৱক দুবৰি বন অৰ্পণ কৰিলে অকাল মৃত্যুৰ ভয় দূৰ হয়। মহাশিৱৰাত্ৰিৰ দিনাখন ওম নমঃ শিৱায় জপ কৰিব। ওম নমঃ শিৱায় মহাশিৱৰাত্ৰিত জপ কৰিবৰ কাৰণে আটাইতকৈ সঠিক মন্ত্ৰ হয়, কিয়নো এই মন্ত্ৰই আপোনাৰ শক্তি তুৰন্তে বৃদ্ধি কৰিব পাৰে। এই মন্ত্ৰফাঁকিত বিশ্ব ব্ৰহ্মাণ্ডৰ ধ্বনিক নিৰ্দেশ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল শান্তি আৰু প্ৰেম। এই মন্ত্ৰত 5টা তত্ত্ব পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ সন্নিৱিষ্ট আছে।